পেছি অবজেক্টটো সাবজেক্ট হয় তো অবজেক্টটো এ ভুক আছে সো এ ভুক ওয়াজ হ'ল হয় হা তো যেহেতু আমরা কোশ্চেন কৰিব লাগিব তো কোশ্চেন কৰাৰ কাৰণে আমাৰ আজি মই ভয়েস সেন্সৰ ইন্টাৰেক্টিভ সেন্সেসটো আলোচনা কৰিম ঠিক আছে ইন্টাৰেক্টিভ সেন্টেন্সৰ ভয়েসেস ওকে ভয়েস number 3 interrogative sentence or voices interactive sentence or voices ঠিক আছে সো আজি interactive sentence or voices তো আলোচনা কৰিম interactive sentence or voices তো আমাৰ দুই ধৰণৰ হ'ব নিয়ম ঠিক আছে সো প্ৰথমতে আমি আলোচনা কৰিম ঠিক আছে তো আজি আলোচনা কৰিম যে interactive sentence তো interrogative sentence passive করতে passive করতে interrogative sentence passive করতে sentence or আৰম্ভণিতে বিভাব বহাব লাগে ঠিক আছে ভাব বহাব লাগে ঠিক আছে মানে ইন্টারেক্টিভ সেন্টেন্সটো পেসিভ করতে প্রথমত আমরা জানিব পেসিভ করতে সেন্টেন্সৰ আৰম্ভণিতে আমাৰ বিভাব বহাব লাগে ঠিক আছে যেনে বি being been যত interrogative sentence যত interrogative tense or interrogative sentence passive voice or subject or পিছত থাকিব ঠিক আছে or পিছত থাকিব ঠিক আছে যে ইন্টারেক্টিভ সেন্টেন্স যেতিয়া আমি ইন্টারেক্টিভ সেন্টেন্সটো পেসিভ কৰিম ঠিক আছে সো পেসিভ কৰোঁতে আমাৰ সেন্টেন্সৰ আৰম্ভণিতে বিভাব বহাব লাগে তো ঠিক আছে সো বিভাবত আমাৰ কি হয় বি বেইং বিন আদি ইন্টারেক্টিভ সেন্টেন্স তো পেসিভ ভয়েস or কি হয় সাবজেক্টৰ পিছত পায় এইলে থাকিলে আমি সাবজেক্টৰ পিছতহে বহিব ঠিক আছে তো এতিয়া আমি এক্সাম্পল আলোচনা কৰিম ঠিক আছে সো এক্সাম্পল দিম যে ফার্স্ট এক্সাম্পল did you buy a book এইটো মানে এক্টিভত আছে হা did you buy a book তুমি কিতাপ কিনিছিলা নেকি did you buy a book ঠিক আছে সো এইটা আমার কি আছে did you buy a book ওকে তো আমি এইটো কি কৰিম পেসিভত কৰিম পেসিভ কৰাতে আমাৰ কি নিয়মটো হ'ব এনেকুৱা নিয়ম হ'ব যে ফার্স্ট টাইম আমরা কি আনিব লাগিব বিভাবটো আনিব বিভাবটো ইয়াতে কি হ'ব যেটো ফার্স্ট ইন্ডিফিনিট টেন্সৰ বাক্য তো ফার্স্ট ইন্ডিফিনিট টেন্সৰ তো আমাৰ ফৰ্মেশন যেটো আছে সেইটো অনুযায়ী আমাৰ আহি যাব বিভাব আহি যাব ওয়াজ ওকে তাৰপিছত আছিল কি আমাৰ অবজেক্টটো পেছি অবজেক্টটো সাবজেক্ট হয় তো অবজেক্টটো এ ভুক আছে সো এ ভুক ওয়াজ হ'ল হয় হা তো যেহেতু আমরা কোশ্চেন কৰিব লাগিব তো কোশ্চেন কৰাৰ কাৰণে আমাৰ
কুৱেশ্যন কৰাৰ কাৰণে আমাৰ হৈ যাব ইয়াতে ৱাজটো প্ৰথমতে বহি যাব বিভাগটো আমাৰ প্ৰথমতে আহি যাব ঠিক আছে ৱাজ এ বুক ঠিক আছে ৱাজ এ বুক তাৰপিছত আমাৰ কি কৰিব লাগিব মেইন ভাৱটো পি ভি ভাৱত ট্ৰেন্সফাৰ কৰিব লাগিব ঠিক আছে চ' বাই এইটো হ'ব বট হৈ যাব বট তো ইয়াৰ পিছত আমাৰ কি হৈ যাব বাই ইউ আছে ইউটো ইউৱে হৈ যাব লাষ্টত কুৱেশ্যন মাৰ্ক ক্লিয়াৰ তো এইটো আমাৰ হ'ল পেচিভ ৱাজ এ বুক বট বাই ইউ অ'কে তো ক্লিয়াৰ মানে প্ৰথমতে আমাৰ জানিব লাগিব যে ডিড ইউ বাই এ বুক এইটো কোন টেন্সত আছে কোন টেন্সত তাৰপিছত আমি সেই টেন্সৰ অনুযায়ী আমি ফৰ্মেশ্যনটো ওলাম ফৰ্মেশ্যন ওলোৱাৰ পিছত আহে আমি এইটো কৰিম ঠিক আছে তো নেক্সট নম্বৰ 2 ছাপ'জ have you done the work have you done the work have you done the work so have you done the work have you done the work clear so এতিয়া এইটো আমাৰ পেচিভত কৰিম পেচিভত কৰাতে আমাৰ এইটো ফাৰ্ষ্টত জানিব লাগিব কোন টেন্সত আছে ঠিক আছে চ' এইটো আমাৰ প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ হয় তো প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ হোৱাৰ কাৰণে কি হৈ যাব মেইন ভাৱটো আছে চৰি অবজেক্টটো আছে এতিয়া দা ৱৰ্ক তো দা ৱৰ্কটোৰ পিছত বহিব আমাৰ হেজ তো এতিয়া আমি কি কৰিম ইয়াতে এইটো প্ৰথমতে আমি বিভাগটো প্ৰথমতে আনিম তো কি হ'ব আহি যাব ইয়াতে হেজ ঠিক আছে হেজ তাৰপিছত আহি যাব দা ৱৰ্ক তাৰপিছত যিখিনি বাকী থাকে যেনেকৈ ইয়াৰ পিছত আমাৰ আহি যাব বিন তো বিনটো আমাৰ ছাবজেক্টৰ পিছত আহি যাব ছাবজেক্টটো হ'ল এইটো অবজেক্টটো ছাবজেক্ট হৈ গৈছে ইয়াতে হেজ দ্য ৱৰ্ক বিন তাৰপিছত আমাৰ কি হৈ যাব মেইন ভাৱৰ পি ভি ভাৱ তো ডানে আছে ইয়াতে ডানে দি দিম আমি ডান তাৰপিছত বাই ইউ আছে ইউৱে হৈ যাব ইয়াতে অ'কে এইটো হ'ল আমাৰ পেচিভ ক্লিয়াৰ তো এতিয়া নম্বৰ 3 আলোচনা কৰিম ছাপ'জ did you not meet him তুমি তাক লগত দেখা কৰিব নিবিচাৰা নেকি নিবিচাৰিছিলা নেকি ঠিক আছে তো এইটো আমাৰ হৈ যাব যিটো আমাৰ হিমটো আছে হিমটো আমাৰ যিটো ইয়াতে ছাবজেক্ট হৈ যাব চ' পেচিভটো হিমৰ পিছত আমাৰ কি হ'ব এতিয়া প্ৰথমতে আমাৰ জানিব কোন টেন্সত আছে এইটো পাষ্ট ইনডিফিনিট টেন্সৰ হয় চ' পাষ্ট ইনডিফিনিট হোৱাৰ কাৰণে কি হ'ব হিমটো ইয়াতে আহিলে হি হ'ব হিৰ পিছত আমাৰ কি যাব ৱাজ আহিব তো ৱাজটো আমাৰ প্ৰথমত লিখি দিম ঠিক আছে তো ৱাজ তাৰপিছত আহি যাব হি কাৰণ অবজেক্টটো ছাবজেক্ট হৈ গৈছে হি তো তাৰপিছত বাকী যিখিনি আছে লিখি দিম আমি নট ৱাজ হি নট তো মিটটো প্ৰেজেণ্ট পাষ্ট পাৰ্টিচিপল ৰূপত ল'ব লাগিব ঠিক আছে বিভাগ কৰিম আমি দ্যাট ইজ অ মিট ঠিক আছে ৱাজ হি নট মিট অ'কে তাৰপিছত বাই আহি যাব বাই ইউ ঠিক আছে ক্লিয়াৰ তো ছাত্ৰ ছাত্ৰীসকল আজিলৈকে এইখিনিয়ে ইয়াৰ পিছত আমি নেক্সট ভিডিঅ'ত আলোচনা